আকাশখন এনেকুৱা ধুনীয়া লাগিছে দেখি কিনে আপোনালোকে চাওকচোন বাহ মজা বঢ়িয়া লাগিছে দেই। আৰু এতিয়া আমি দোকানলৈ ওলাই গৈছোঁ আৰু এইবোৰ দেখি পাইছে আপোনালোকে কাষে पाखे देखने में तो बेहद सुंदर लगता है भाई। अरे यार कुछ तो कई जगह खाली है तो कांटेक्ट कर लेने का, उसका नंबर मैं दे दूंगा। ठीक है ना? सही है। हाँ? अरे देखो रास्ता तो गुठली पथ सचाके मजा लगे देखी किने এতিয়া বেলি পৰিলে আৰু বেলি পৰিবলৈ বাকী নাই আৰু আপোনালোকে চাই থাকক। আৰু এইটো এলেকা দেখিছে ইয়াত আগতে ড্ৰাইভিং শিকাইছিলে এইটো ৰাস্তা এতিয়া পুৰা কোম্পানী বহি গ'ল। এডোখৰ গোটেই কোম্পানী বহি গ'ল। গুদলি পথ কি মজা লাগিছে ৰাস্তাটো, ৱাহ দেখিয়ে ভাল লাগিছে দেই বাবা সঁচাকৈ। অ' জুবিন ঐ ছাৰ ৰাস্তাটো এনেকুৱা মজা লাগিছে এতিয়া গুদলি পথ ন সঁচাকৈ ৱাহ মজা লাগিছে দেই কিন্তু সঁচাকৈ। হেল্ল' ৰাইজ, কেনে খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে। এতিয়া গধূলি বেলি পৰুঙে হ'ল আৰু দোকানলৈ ওলাই গৈছোঁ আমি এখন্তেকমান। আৰু দেখিব পাইছে বতৰটো ডাৱৰীয়া কৰি আছে, বৰষুণ দিব চাগে। এইটো জুবিন, মোৰ লগত জুবিন আছে। জুবিন ওলাই থাকিম সদায়, জুবিনে সদায় ওলাই থাকিব। আজি আলাবি বুলি কৈছে। তাৰে মাজতে আপোনালোকক ধুনীয়াকৈ লোকেশ্যন এটা দেখুৱাই দিছোঁ। এইটো লোকেশ্যন আপোনালোকে নিশ্চয় দেখিব পাইছে। মই ইয়াতে আছোঁহি এতিয়া। আৰু এইডোখৰ হ'ল কেৰেলা ততপুৰী ইণ্ডাষ্ট্ৰী বুলি ক'লে মানে সকলোৱে জানে আৰু বৰ জনপ্ৰিয়। আছোঁ আপোনালোকক এইটো নীলা দাগটো যিটো দেখিছে সেই দুটা কোম্পানী আছে, সেই দুটা কোম্পানীতে আমি আছোঁ। আৰু সেইজোপা যে এজোপা কোম্পানীটোৰ কাষতে এজোপা গছ দেখিছে, এইটো হ'ল লোকেশ্যনটো, এইটোৱে হয় আমি ইয়াতে আছোঁ। Thank you very much. এই গতিকে এই কোম্পানীবোৰ যিবোৰ বনাইছে এইটো চাওক, এইবোৰ বনাইছে কোম্পানীবোৰ। এইটো হ'ল ষ্টক ৰুম, সেইটো এটা ষ্টক ৰুম আপোনালোকে দেখিব পাইছে নিশ্চয়। আৰু এইফালে অকণমান আগত এটা পানী বনাই আছে, পানী কোম্পানী ফেক্টৰী মানে। আৰু এইডোখৰ বহুতে ধুনীয়া এটা ফিল্ড আছিল মানে, এইডোখৰ এনেকুৱা মজা ফিল্ড আছিল এইডোখৰ এৰিয়া। আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ মই। এজোপা গছ, ইয়াতে আমি আহি কিনে তামোল খাইছিলোঁ। আৰু এইফালে দেখি পাইছে আপোনালোকে অকণমানি দোকান এখন আছে, এইফালে কল বাগান এখন আছে। আৰু এইডোখৰতে মানে ধুনীয়া এখন ফিল্ড আছিলে, এইডোখৰতে বহুত ধুনীয়া মানে যথেষ্ট ডাঙৰ ফিল্ড আছিলে। ইয়াত আগতে আপোনাৰ শিকাইছিলে, ইয়াত ড্ৰাইভিং শিকাইছিলে। এইডোখৰত ড্ৰাইভিং শিকাইছিলে। এতিয়া বেছি দিনৰ কথা নহয় বাৰু, বেছি দিনো হোৱা নাই। ইয়াত প্ৰায় 6-7 মাহমান হৈছে। 6-7 মাহৰ কেইটা কোম্পানী বহিলে, 1, 2, 3, 4, 4টা কোম্পানী বহিলে ইয়াত, 4টা কোম্পানী বহিলে ইয়াত। একচুৱেলি মই এইটো এলেকাতে থাকোঁ, কাম বন কৰি কেনে ইয়াতে দেখিব পাইছে এইবোৰ কোম্পানী আপোনালোকক দেখুৱালোৱে মই। তথাপিও আৰু এবাৰ ধুনীয়া দেখুৱাই দিছোঁ। এইবোৰ কোম্পানী ধুনীয়াকৈ কোম্পানী বনাই থৈ দিছে, ষ্ট'ৰ ৰুম। আৰু এইফালে ষ্ট'ৰ ৰুম, সেইফালে পানী ফেক্টৰী এটা বনাই আছে। তাৰ কাষতে এইফালে আছে নেশ্যনেল হাইড্ৰ' নহয় মানে কোম্পানীলৈ সোমাই অহা ৰাস্তাটো। মানে আপোনালোকক মই কিনো ক'ম, ডেইলি ভিডিঅ'ৰ কাৰণে ডেইলি ভিডিঅ' মোৰ দিবলৈ মন যায়, আপোনালোকৰ পৰা মৰম চেনেহ আদৰি ল'বলৈ মন যায়, কিন্তু মই নোৱাৰোঁ। বিশেষকৈ মোৰ এখন ঘৰ সংসাৰ আছে, ঘৰ সংসাৰ চলাব লগা হয়। কাম বন নকৰিলে মানে হয়তো বহুত অসুবিধাত পৰি যায়। সেই গতিকে ডেইলি ভিডিঅ' দিব নোৱাৰোঁ। আপোনালোকক মই চেষ্টা কৰোঁ দিবলৈ, চেষ্টা কৰিলেও দিব নোৱাৰোঁ। সময় নিমিলেগৈ মোৰ বিশেষকৈ। এই গতিকে সময় নিমিলাৰ কাৰণে আপোনালোকক মই দিব নোৱাৰোঁ। আৰু যিমানখিনি দিব পাৰিছোঁ সিমানখিনিতে আপোনালোকে লৈছোঁ বুলি মৰম চেনেৰে আদৰি ল'ব, তাৰে আশা কৰোঁ মই। আৰু জানো ডেইলি ভিডিঅ' নিদিলে মানে হয়তো
যিটো ভাৱনা আহে, যিটো ভাবোঁ মই সেইবিলাক ছাকচেছ নহয় বুলি, তথাপিও কৰি আছোঁ লাহে লাহে, যিমানখিনি পাৰোঁ ইমানখিনি। সিমানখিনিতে আপোনালোকে নিজৰ বুলি আদৰি ল'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰি দিব, আৰু যিমান পাৰে লগ বন্ধুলৈ শ্বেয়াৰ কৰি দিব, তাৰে কামনা কৰোঁ মই। আৰু বিশেষকৈ মই কামৰ জৰিয়তে মই ইয়াত আছোঁহি, মানে কামৰ কাৰণে ঘৰলৈ যোৱাও নহ'ল, বিহুতো ঘৰলৈ যোৱা নহ'ল, কাৰণ পইচা অসুবিধাৰ কাৰণে। সেই গতিকে কিনো কওঁ, আপোনালোকে নিশ্চয় বুজি পাইছে হ'বলা। দুখীয়া জীৱন, নকৰিলেও নহয়, কৰিলেও বিপদ, আৰু তাকে আশা কৰোঁ। আৰু এতিয়া শ্বপিং কৰিব যাওঁ, মানে দোকানলৈ যাওঁ মই। দোকানলৈ গৈ মেলি কিনে সপ্তাহী বজাৰ কৰিব আছে, সপ্তাহী বজাৰ কৰি লওঁ। গোটেই ৰুমত যিমানখিনি বজাৰ কৰিব লাগে, কিবাকিবি কৰিব লাগে, মানে গোটেইখিনি দায়িত্ব মোকে দি থৈ দিছে। গতিকে দোকানলৈ গৈ আহোঁ, দোকানলৈ গৈ কিনে বজাৰ কৰি লওঁ অলপমান সপ্তাহৰ কাৰণে। আজি হ'ল শনিবাৰ, কাইলৈ হ'ল দেওবাৰ। গতিকে আমাৰ বিশেষকৈ আজৰি নাই, মানে আমাৰ কি হয়, আমাৰ 5 ঘণ্টা ডিউটি হয়, দিনত মানে 10 ঘণ্টা হয়। নাইটত 5 ঘণ্টা, দিনত 5 ঘণ্টা। সেই গতিকে সময় এডজাষ্ট কৰিব নোৱাৰোঁগৈ। তথাপিও যিমানখিনি পাৰোঁ মই সিমানখিনি আপোনালোকক দিব চেষ্টা কৰিছোঁ। চাই দিব আপোনালোকে শেষৰলৈকে। আৰু চেনেলটো যদি আকৌ ধুনাই গৈছোঁ, ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰি দিব। ঠিক আছে, তেতিয়া লগ বন্ধু সকলোৱে পোৱাকৈ। আৰু চাই থাকক আপোনালোকে শেষৰলৈকে। মই দোকানলৈ গৈ দোকানৰ বস্তু কিছু লৈ আহোঁগৈ। থেংক ইউ। মই বন্ধুসকল শাক পাচলি দোকানত ফাইনেলি আহি পালোঁহি। আপোনালোকে ইয়াত দেখি পাইছে শাক পাচলি। এইফালে ৰঙালাও আছে, নাৰিকল, এইফালে পালেং, কেৰেলা, তিয়ঁহ, গাজৰ, জলকীয়া, এইফালে ধেৰ বিভিন্ন বস্তু আছে। ইয়াতে আমি বজাৰ কৰোঁ, এইবিলাক কেঁচা শাক পাচলি। জুই চাই দাম তথাপি দেই বাবা, ক'ব নোৱাৰি, বিৰাট দাম, মানে চব্জিৰ দাম নকবি আৰু। জুইতকৈ বাপে, জুয়ে যদি চেককৈ ধৰে তাতকৈ দামটোৱে বেছি ধৰে, মানে তেনেকুৱা হয়। সেই গতিকে কি কৰিব, খাবইতো লাগিব হয় নাই। আপোনালোকে শেষলৈকে চাই দিব। एक मस्ती से पान खिलाता हमको, खिलाएगा है ना? हाँ देखो, देखने में तो बेहद सुंदर लगता है भाई। अरे यार, कुछ तो कई जगह खाली है तो कांटेक्ट कर लेने का, उसका नंबर मैं दे दूंगा। ठीक है ना? सही है। हाँ? अरे देखो ना यार, देखने में तो कैसा सुंदर लग रहा है। हमसे भी तो बहुत लेकिन शादीशुदा है ना ये तो। शादीशुदा नहीं हुआ। नहीं, मेरा बार भी बोल शादीशुदा। मैं शादीशुदा, ये शादीशुदा नहीं है, लेकिन कांटेक्ट कर लेना तुम लोग, जय भी हो। ठीक है, देखते। ये मेरा दोस्ती का दुकान है। इधर शॉपिंग करने के लिए हमेशा आता हूँ, हम लोग डेली आता हूँ। डेली मतलब सप्ताह में 2 बार 3 बार आ लेता हूँ इसमें। मैं इसे बाजार करता हूँ। सब्जी का दुकान इसका ही है, पान का दुकान इसका ही है। कभी कभी मतलब सिगरेट तम्बाकू खिला देता है, कोई प्रॉब्लम नहीं हो जाएगा, चलेगा यार। फाइनेली मैं दुकानों पर बस्तु लै ओলাই আহিলোঁ। हाथत 2টামান বস্তু লৈ আহিছোঁ, দালি, অইল আৰু চয়াবিন, অগৰম পগৰম এইকেইটা কেইটামান লৈ আহিছোঁ। আৰু বাকী বস্তুবোৰ তাতে দোকানতে লৈ মেলি থৈ আহিছোঁ। সিহঁতি গধূলি ধুনীয়াকৈ ৰুমত থৈ যাবহি। আৰু আপোনালোকে বিশ্বাস নকৰিব, মই এটা কথা ক'লে মানে এতিয়া আপোনাৰ 12টামান বাজিলে হ'বলা, 12:30মান বাজিছে চাগে। মানে বজাৰ চজাৰ কৰি আহোঁতে 12:30 বাজিলে। এতিয়া মোৰ 1টা বজাৰ পৰা ডিউটি আছে, আৰু হয়তো আপোনালোকৰ এডিটিং কৰি কিনে আজিও দিব নোৱাৰি চাগে, মানে এনেকুৱা বিপদ হৈ যায়। কাৰণ সময়ে মানুহক বহুত অসুবিধা কৰি দিয়ে। সেই গতিকে তথাপিও যিমানখিনি পাৰোঁ সিমানখিনি মই কৰি আছোঁ। আৰু তাৰে ভিতৰতে আপোনালোকক আৰু এবাৰ ধুনীয়া অনুৰোধ কৰিছোঁ, নেক্সট এটি ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ পৰা আজি মই বিদায় কৰিছোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, লগ বন্ধুলৈ যিমান পাৰে শ্বেয়াৰ কৰিব। জয় হিন্দ।